আজি 24তম ডিমাকুছী আঞ্চলিক কমিটি আৰু ডিমাকুছী স্পৰ্টছ এছ'চিয়েশ্যনে যি গেলান গোল্ড কাপ ফুটবল টুৰ্ণামেণ্ট আজি ইনাগুৰেশ্যন কৰিছে আৰু অহা 26 তাৰিখলৈকে এইটো চলিব। এই ইনাগুৰেল যিটো ফাংচন ইয়াত তেখেতসকলে আমন্ত্ৰণ জনাইছে আৰু মই উপস্থিত হৈছোঁ। মই তেখেতসকলক কংগ্ৰেচুলেশ্যন দিছোঁ যে যোৱা 24 বছৰে তেখেতসকলে এই টুৰ্ণামেণ্টটো অনুষ্ঠিত কৰি আহিছে আৰু ইয়াত ৰাইজক এটা এণ্টাৰটেইনমেণ্ট দিয়াৰ লগতে এই গ্ৰাম্য অঞ্চলৰ যুৱ যুৱতীসকলক এটা স্পৰ্টছত এটা ভাল এনকাৰেজমেণ্ট বা এটা পৰিৱেশ তেখেতসকলে সৃষ্টি কৰিছে। এইটো এটা ডাঙৰ কথা। গতিকে আজি মই তেখেতসকলক নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ তেখেতসকলক কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ধন্যবাদো দিছোঁ। এই সময়ত স্পৰ্টছটো আমাৰ কাৰণে এটা খুব এটা প্ৰয়োজন এটা বিষয়। অকল সেইটো আমাৰ বুলি নহয়, গোটেই বিশ্বৰ কাৰণে আজি বিশ্বই মানে স্পৰ্টছটো সকলোৱে আজি একচেপ্ট কৰিছে। প্ৰথমটো হ'ল কি এক্সাৰচাইজ, এইটো মানে আমি হেল্থৰ কাৰণে ভাল যদি হেল্থ আমাৰ থাকিব লাগে, এটা হেল্ডি হ'ব লাগে, আমি সকলো স্পৰ্টছটো আমি ৰাখিবই লাগিব, বিভিন্ন ধৰণৰ স্পৰ্টছ। ছেকেণ্ডত হ'ল এণ্টাৰটেইনমেণ্ট আৰু থাৰ্ডত হ'ল কেৰিয়াৰ। আজি কেৰিয়াৰ আজি স্পৰ্টছত গঢ়িব পাৰে এজন ক্ৰিকেটাৰেই হওক, ফুটবলেই হওক, আৰু সেই স্ক'পটো আজি লোকেল লেভেলত, ৰিজনেল লেভেলত, নেশ্যনেল লেভেলত আৰু ইণ্টাৰনেশ্যনেল লেভেলত এইটো বহুত স্ক'প আছে। কিন্তু সেইটো যেনেকৈ ধৰণৰ স্ক'প আছে সেই স্ক'পবিলাক দিবলৈ সুবিধাটো আজি কৰিব পৰা নাই, এইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু ফুটবলৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এছিয়াৰ ভিতৰত ভাৰতবৰ্ষই ফুটবলটো বহুত কম গুৰুত্ব দি আহিছিলে, কিন্তু মাজতে ISL অনুষ্ঠিত কৰিলে, কৰ্পৰেট গোষ্ঠীবিলাক ইয়াত মানে যোগদান কৰিলে, এতিয়া এটা নতুন এটা পৰিৱেশ আহিছে। গতিকে এনেকুৱা পৰিৱেশ পৰিস্থিতিবিলাক স্ক'পবিলাক আমাৰ ল'ৰা ছোৱালীয়ে ল'ব লাগিব, কাৰণ অকল পঢ়ি পেলাই চাকৰি পাব সেইটোৱে নহয়, আজি স্পৰ্টছত বহুত মানে কেৰিয়াৰ গঢ়িব পাৰে, বহুত ফাষ্ট এটা স্ক'প আছে, এই স্ক'পটো ল'ব লাগিব। আৰু সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ, যিহেতু বড়োলেণ্ড অঞ্চলত বহুত প্ৰতিভাৱান যুৱ যুৱতীসকল আছে, সেইকাৰণে ইয়াত ইণ্টাৰনেশ্যনেল এটা ষ্টেডিয়াম হ'ব, দুটা ষ্টেডিয়াম হ'ব লাগে বুলি আমি দাবী জনাই আহিছোঁ। আৰু স্পৰ্টছৰ বিভিন্ন একাডেমি ইনষ্টিটিউশ্যনবিলাক ইয়াত মানে তেখেতসকলে ইষ্টাব্লিছ কৰিব লাগে বুলি আমি দাবী জনাই আহিছোঁ। গতিকে এই সময়ত মই সেইটোকে আহ্বান জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে ইয়াত যিটো খেল হয় সেইটো আৰম্ভণিৰ পৰা শেষলৈকে যাতে সুকলমে হৈ যায়, কোনো ইয়াত বাধা বিঘিনি নহয়, সেইটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই অঞ্চলৰ ৰাইজক এইটো ভাল এটা এণ্টাৰটেইনমেণ্ট দিবলৈ পাৰে।